দুৰ্যোধন আজি তোৰ অন্তিম দিন শুনা কথা এটা কওঁ অমাজনী অগোসানী তুমি তোমাৰ ৰিহাৰ্চেলটো ষ্টেজতে কৰিবাচোন মানে তুমি যদি ঘৰত ৰিহাৰ্চেল কৰা নহয় মোৰ মানে লাইফটোৰে ইণ্টাৰভেল হৈ যায় অ' যুদ্ধৰ আগত ভয় কৰা মানুহক ভীমে কেতিয়াও ক্ষমা নকৰে মই ভয় কৰা মানুহ নহয় দেই মই আচলতে বুদ্ধিমান সেইকাৰণে তোমাতকে কিমান দূৰত আছো দেখিছা আহা আজিৰ পৰা তুমিয়ে মোৰ দুৰ্যোধন মই দুৰ্যোধন নহওঁ লাগিলে মই কৃষ্ণ হওঁ অমাজনী তোমাৰ সেই গদাখন অকমান সিফালে থবাচোন নহ'লে মানে মোৰ বৰ ভয় লাগে অ' ভীৰুটোৱেতো ৰিহাৰ্চেলটো কৰিব নোৱাৰে দেউতা কি ভাবি আছা এই বানপানীয়ে কিমান মানুহৰ মুখৰ হাঁহি কাঢ়ি লৈ গ'ল কাৰোবাৰ ঘৰ নাই কাৰোবাৰ খোৱা পানীও নাই এইবোৰ দেখি চুপচাপ বহি থাকিব নোৱাৰো অভি তেন্তে আমি কি কৰিম দেউতা চা মানুহে মানুহৰ দুখৰ সময়ত কাষত থিয় দিব লাগে আমি এটা ৰিলিফ টিম গঠন কৰোঁ যিমান পাৰোঁ খাদ্য ঔষধ কাপোৰ আমি সংগ্ৰহ কৰি তেওঁলোকৰ ওচৰলৈ লৈ যাম বুজি পাইছ মই আপোনাৰ লগত আছোঁ দেউতা আমি কাম আজিয়ে আৰম্ভ কৰিম আজিয়েই কৰিব লাগিব কাৰণ সহায়ৰ হাতখন আগবঢ়োৱাটোৱেই হৈছে এতিয়া আটাইতকৈ ডাঙৰ কাম বুজিছ এওঁলোকৰ বিপদৰ সময়ত যদি মই মনে মনে থাকোঁ তেন্তে মই কেতিয়াও মানুহৰ শাৰীত থাকিব নোৱাৰিম নাই মই ফেচবুক লাইভ কৰি হ'লেও তেওঁলোকক সহায় কৰিবই লাগিব নমস্কাৰ আজি মই কোনো লাইক বা ভিউজৰ কাৰণে লাইভ অহা নাই মই আহিছোঁ এজন মানুহ হৈ আন এজন মানুহৰ বাবে সহায় কৰিবলৈ যিমান পাৰে সহায় কৰক আপোনালোকে টকা দিব নোৱাৰিলেও লাইভটো শ্বেয়াৰ কৰক হয়তো আপোনালোকৰ এটা শ্বেয়াৰে এজন শিশুৰ মুখত হাঁহি বিৰিঙাব ধন্যবাদ আপোনালোকৰ এই সহায় কেৱল টকা নহয় বহুত মানুহৰ বাবে নতুন আশাৰ ৰেঙনি ধন্যবাদ বহুত বহুত ধন্যবাদ আজি তোৰ ৰক্ত পান কৰে আজি তোৰ ৰক্ত পান কৰে মই দুখাখত হয় ভাওনাখনত অকণমান শান্তশিষ্ট মুনি চুনি ভাও নাই নে তোমাৰ মই নুশো তোমাৰ লগত আজিয়ে গৈ বজাৰৰ পৰা মই বেলেগ বিচনা এখন আনি ল'ম নহয় মই সপোন এটাহে দেখিছিলো নুশো মই তোমাৰ চুপ দেউতা এয়া নীলিমা বাইদেউ শিৱানী বাইদেউ আহিছে আপোনালোক ইতিমধ্যে আপোনালোকে গম পাইছেই বানপানীৰ চিটুৱেশ্যনটো দিনে দিনে বৰ বেছি বেয়া হৈ গৈছে অনলাইনত মানুহে ভাল ৰেছপন্স দিছে বহুতে ডনেশ্যন দিবলৈ আগবাঢ়িও আহিছে
অফলাইনতো আমি চাউল কাপোৰ ঔষধ সংগ্ৰহ কৰিব লাগিব। ঠিক আছে, চাওক আমি দুয়োফালৰ পৰাই কামটো একেলগে আৰম্ভ কৰিম। দেউতা মই লিষ্টখন বনাই লওঁ। ঠিক আছে, ভলাণ্টিয়াৰৰ লিষ্টখন তই এতিয়াই বনাই ল। আৰু এটা কথা, আমি আটাই মিলি কাইলৈৰ পৰাই কামটো আৰম্ভ কৰোঁ নে কি কয়? ঠিক আছে, আপোনাৰ লগত আমি সদায় আছোঁ। ঠিক আছে, হ'ব। অভি, হ'লনে তোৰ? আহ আকৌ আহ। দেউতা ব'লা, মানুহবিলাক অপেক্ষা কৰি আছে। অঁ, মইহে দেৰি হৈছোঁ। ব'ল উঠ। বাহ, ভিডিঅ' বনাবলৈ ওলাইছে নেকি? ভিডিঅ' বনাবলৈ নহয় প্ৰণৱ, ভোকত থকা মানুহৰ বাবে সামগ্ৰী আনিবলৈ ওলাইছোঁ। অ', পৃথিৱীখন তাৰমানে আপোনালোকে ওলাব? পৃথিৱী নহয়, চোৱা, আজি যদি আমি এটা বানপীড়িত পৰিয়ালৰ চকুৰ পানীও মুচিব পাৰোঁ, সেয়াই আমাৰ কাৰণে শ্ৰেষ্ঠ কথা। খুৰা, তেওঁলোকৰ ভোক আৰু কষ্টৰ কোনো দুখ নাই। সময়ে দেখুৱাব। সময় নহয় প্ৰণৱ, কৰ্ম। কৰ্মইহে উত্তৰ দিব। অভি, বহ। দুৰ্যোধন, অন্যায়ৰ শাস্তি নিশ্চিত। শুনা মাজনী, কথা এটা কওঁ শুনা। চোৱা, তুমি তোমাৰ এই বচনবিলাক অকণমান সৰু সৰুকে মাতিবাচোন। নহ'লে কি হ'ব জানা, কাষৰ ঘৰৰ মানুহবিলাকে ভাবিব আমাৰ ঘৰতে মহাভাৰতৰ পাৰ্ট 2ৰ শ্বুটিং হৈ আছে। মা, দেউতাক এৰি দিয়া। দেউতাই ভয় খাইছে। ভয় খোৱা মানুহক ভীমে কেতিয়াও এৰি নিদিয়ে। আইগিতা মাৰক অকণমান বুজা। মই দুৰ্যোধন নহয়, মই নিৰীহ গৃহস্থ, তোমাৰ পতি দেৱতা। দেউতা, আজি তুমি বাচিব নোৱাৰা। মাজনী, মই পলাইয়ে থাকো বুজিছ, নহ'লে সন্ধিয়া নিউজত খবৰ আহিব ভীম পত্নীৰ গদাৰ আঘাতত পতি আহত। ঠিক আছে, আজিলৈ এৰিলো, কালিলৈ ৰিহাৰ্চল আকৌ হ'ব। কাইলৈ আকৌ হ'ব? ঈশ্বৰক অন্তত ধন্যবাদ, মই অন্তত আজিলৈ বাচিলো। কৃষ্ণ প্ৰভু। ভৱেন্দ্ৰ দা, QR কোডটো আৰু শ্বেয়াৰ কৰক। অনলাইন ডনেশ্যন বাঢ়ি গৈছে। শ্বেয়াৰত নহয়, মানুহৰ কাষ চাপিলেহে ৰিলিফটো সাৰ্থক হ'ব। অনলাইনত যি টকা আহিছে সেই টকাৰে এই ৰিলিফ কিনা হৈছে। চোৱা, টকা দিয়াটো সহজ, কিন্তু দায়িত্ব কান্ধত তুলি লোৱাটো বৰ কঠিন। আপুনি ভাবিছে নেকি ফোনত কৰা কষ্টৰ মোৰ কোনো মূল্য নাই? সমাজ সেৱা স্কেনাৰত নহয়, দুখৰ সময়ত মানুহৰ কাষত থিয় হ'লেহে সাৰ্থক হয়। হ'ব, কোনে সঁচাকৈ সমাজ সেৱা কৰিছে সেয়া সময়ত দেখা যাব। হ'ব, সময় তাইক সকলোবোৰ শিকাব। বানপানী সাহায্য দিবলৈ যায় নে সংসাৰ গঢ়িবলৈ যায়? বানৰ ভৰসা নাই, ক'ত কেতিয়া মানুহ বচাব লাগিব, ক'ত কেতিয়া নিজে সাঁতুৰিব লাগিব। সেইকাৰণে মই আগতে প্ৰিপেয়াৰ হৈ লৈছো। দেউতা, আপোনাক দেখি বানপানীও ক'ব মই উভতি যাওঁ বুলি। হিৰো কেতিয়াও খালী হাতে নাযায়, পেট খালী থাকিলেহে হিৰো জিৰো হয়। হ'ব, এই মেডিচাইনখিনি লৈ যাওক। বাহ, এইবাৰ এনেকুৱা ৰিলিফ দিম নহয়, ৰিলিফ মানে মোবাইল হস্পিটেল হৈ যাব। ভৱেন্দ্ৰ ককাই মেছেজ দিছে, 5 মিনিটত আহি নেপালে ফোন আহিব বোলে। দেউতা, বানপানীত ভাঁহি থাকিলে চলিব, কিন্তু এই ভৱেন্দ্ৰৰ বকনিত ভাঁহিব নোৱাৰি দেই। এটা কাম কৰ, হেৰা উঠোৱা। দেউতা, অনলাইন কালেকশ্যন এতিয়ালৈকে 72,000 হৈছে। হয় নেকি? অফলাইনত অনলি 42,000হে আহিছে।
অনলাইনতহে বেছি ৰেছপন্স আহিছে। টকাৰ অংকই সকলো নহয় অভি। মই সেইটো কোৱা নাই দেউতা, মই ৰিপৰ্টটোহে কৈছোঁ। ৰিপৰ্টত মানুহৰ বিশ্বাস, কষ্ট আৰু সময়ৰ হিচাপ নাথাকে। কিন্তু অনলাইনততো মানুহে বিশ্বাস কৰিয়ে পইচা দিছে। অভি, এই বিষয়টো এতিয়া ইয়াতে শেষ হওক, বাকী কামবোৰ চা। কি ঠাণ্ডা পানী ঐ। মই ইমান ডাঙৰ বস্তাটো কঢ়িয়াই আনিছো, নিজে ঠাণ্ডা পানী খাই আহিছে। হেৰা তুমি ভীম, ভীমেহে সদায় গদা তোলে, মইতো সাধাৰণ মানুহ। ভীম বুলি কৈ কৈ সদায় মূৰ হতুৱাই বুজা কঢ়িয়াই থাকিব নেকি? মই আকৌ ভাবিছিলো তুমি ক'বা এইটো মোৰ কাৰণে একোৱেই নহয়। বেছি কথা নকব, এইবাৰ বস্তাটো আপুনি ডাঙৰ। হে দিয়া হে। হেৰা এইটো চাউলৰ বস্তা নে পাহাৰ হে? দেউতা, এতিয়া বুজিলা মাৰ কিমান কষ্ট হয়? আগতে নিজে পানী খাই আহিলে, এতিয়া বস্তাটোও দাঙিব নোৱাৰে। এ তুমি মোক ইমান দুৰ্বল মানুহ বুলি ভাবিছা নেকি? লোৱা, ফ'ল' মি, ফ'ল' মি। ফ'ল' মই কৰিম নে তোমালোকে কৰিবা? ৰ'বহে, পৰা নাই। আইও কঁকালটো চহাই গৈছে। বাহ, একেবাৰে ডাঙৰ ব্যৱস্থা। কেমেৰা থাকিলে আৰু অলপ ভাল লাগিলেহেঁতেন। খুৰা, এয়া আমি কেমেৰাৰ বাবে নহয়, মানুহৰ বাবেহে কৰিছোঁ। এইটো কথা অৱশ্যে মই বহুবাৰ শুনিছোঁ। আপুনি সকলোকে কিয় সন্দেহ কৰে? কাৰণ আজিকালি ৰিলিফৰ নামত নিজৰ নাম জাহিৰ কৰা মানুহ বেছি। সকলোকে একে চকুৰে চাব নালাগে। কিয় নাচাম? কাইলৈ ফেচবুকত ফটো উঠিব, কেপশ্যন দিব, মানৱ সেৱাই পৰম ধৰ্ম। খুৰা, আপুনি কিন্তু সীমা পাৰ কৰিছে। ঐ, তই ইমান কম বয়সতে ইমান কথা কবলৈ শিকিছ। জীৱনে এদিন তোক শিকাব, বুজিছ? আপুনি নিজে একো নাজানে, ইমান ডাঙৰ কথা কিয় কয়? মই যিটো দেখি আহিছো সেইটোহে কৈছো। কাৰণ আজিকালি মানুহে ৰিলিফতকৈ নিজৰ পকেট গৰম কৰাতহে ব্যস্ত। যদি সহায় কৰিব নোৱাৰে, যিসকলে অন্তৰৰ পৰা কাম কৰি আছে তেওঁলোকৰ মনোবল ভাঙিবলৈ চেষ্টা নকৰিব। মনোবল? ঐ, যাৰ উদ্দেশ্য সঁচা তাৰ মনোবল মোৰ কথাত নাভাঙে, বুজিছ? পাগল কৰবাৰ। বাইদেউ, এইবোৰ মানুহক দেখিলে আমাৰ এনেও হাঁহি উঠে। খুৰা, মই টকা দিব নোৱাৰিম, কিন্তু এটা গান গাব পাৰিম নেকি? নিশ্চয় মা, গানৰো বহুত শক্তি আছে। হে ৰামাজনী, কেতিয়াবা এটা গানে বহু মানুহে দিয়া ভাষণতকৈ বহুত বেছি কাম কৰে। গতিকে তুমি দেৰি নকৰি আৰম্ভ কৰি দিয়া, হা? নহয় জানো? গোৱা। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। বাহ বাহ মাজনী, তোমাৰ কণ্ঠই এদিন জগত জিনিব। এইবাৰ কিন্তু মই ভিডিঅ' কৰিমেই। নিজৰ বাবে নহ'লেও এই কণমানিজনী প্ৰতিভা মই ৰাইজৰ মাজলৈ আগুৱাই নিম। গোৱা মাইনা, আকৌ এবাৰ গোৱা। নৈয়ে সলালে উহুতি,
সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব অথাই সাগৰত হয়তো সকলো অনলাইন কামেই বেয়া নহয় মাইনাজনীয়ে বৰ ধুনীয়া গাইছে নহয়নে দেউতা এইটোৱে আমাৰ শেষ ৰিলিফ হ'ব নেকি শেষ ৰিলিফ কিন্তু অপেক্ষা কৰা মানুহবোৰ এতিয়াওতো শেষ হোৱা নাই ভৱেন দাদা ভাল খবৰ আছে মোৰ ফেচবুক লাইভটো শ্বেয়াৰ হোৱাৰ পিছত বহুত ফোন কল আহিছে কাইলৈ পুৱালে আৰু ৰিলিফ আহিব দেউতা আশা এতিয়াও শেষ হোৱা নাই বাহ এতিয়া ফেচবুকেও মানুহ বচাবলৈ ধৰিলে নেকি ফেচবুকে নহয় মানুহৰ ভাল মনটোৱেহে মানুহক বচায় ফেচবুক মাথো এটা পথহে যি কামে মানুহৰ মুখত হাঁহি বিৰিঙায় সেই কামক কেতিয়াও তুমি সৰু বুলি নাভাবিবা অভি বাকী থকা কামখিনি আমি এতিয়াই কৰি থ'ব লাগিব কাৰণ কালিলৈ ৰাতিপুৱাৰ পৰাই আমি আকৌ ৰিলিফৰ কাম আৰম্ভ কৰিম নিশ্চয় বাইদেউ মোৰ গানটো ইমান মানুহে শ্বেয়াৰ কৰিছে কিয় কাৰণ তুমি গানেই গোৱা নাই গানৰ মাজেৰে তুমি মানুহৰ মনৰ কথাখিনি প্ৰকাশ কৰিছা আকৌ ডনেশ্যন সোমালেচোন তেন্তে আমি আৰু মানুহক ৰিলিফ দিব পাৰিম নহয়নে বাইদেউ পাৰিম কিন্তু এই কৃতিত্ব আমাৰ নহয় মানুহৰ বাবে থকা বিশ্বাসৰহে বিষকেতু আমি চবে কাম কৰি আছো নিজে কল খাই আছে নহয় খালী পেটত সমাজ চোৱা নহয় প্ৰথমতে পেট খোৱা তাৰপিছতহে দেশ খোৱা দেউতা আপুনি যি কয় সেয়াই আইন হৈ যায় ঠিক আছে এই বস্তাটোকে দাঙি দেখাওকচোন কি নোৱাৰো বুলি ভাবিছা ৰ'বা এই দেউতা কেমেৰা অন আছেনে হিৰোৰ এণ্ট্ৰি হ'ব এতিয়া হা আঁতৰা হেৰা এইটো ৰিলিফ নে চিমেণ্টৰ ফুল বেগ বাৰু কালিলৈকে কৈ আছিলা মই একেলগে 10টা বস্তা দাঙিম তেতিয়ালৈকে মই মটিভেশ্যনত আছিলো এতিয়াহে ৰিয়েলিটিত আহি পালো বেছি ডাইলগ দিব নালাগে আপোনাৰ একো কাম নাই চোৱা শুনা এইটোকে কয় টিম ৱৰ্ক আৰু টিম ৱৰ্ক কৰিলে তুমি পাহাৰো দাঙি দিব পাৰিবা সেই ভীমজনে সেইকাৰণে মোৰ মৰম লাগে ঠিকে কৈছে এতিয়া হিৰো নহয় কামৰ মানুহ হওক বল মানুহ তাত ৰৈ আছে ঐ দেউতা বল ভীম গ'ল আমাৰ প্ৰতিটো টোপোলাত চাউল দাইল নিমখ আৰু এবটল পানী এইকেইটা বস্তু থাকিবই লাগিব আৰু তাৰ পাছত আমাৰ এই বিভিন্ন কামবোৰ আমি প্ৰণৱ আহা 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 আৰু আমালৈ যিবিলাক কাপোৰ কানি আহিছে সেইবোৰ আমি চাই চিতি মানুহক এযোৰ দুযোৰ দিম কথাটো বেয়া নহ'ব চাগে ভাল হ'ব ঠিক আছে প্ৰণৱ কোৱা ভৱেন দা মই অলপ অথনি বৰ বেয়াকৈয়ে ক'লো নেকি কিন্তু আপোনালোকক দেখিয়ে আছো আপোনালোকে সঁচাকৈয়ে কিন্তু বৰ ভাল কাম কৰি আছে বুজি পোৱাটোৱে ডাঙৰ কথা বেটাৰ লেট দেন নেভাৰ খুৰা এতিয়াও সময় আছে আপুনিও আমাৰ লগত থাকিব পাৰে দেখোন যদি অনুমতি দিয়া মই কাইলৈৰ পৰা আহিব পাৰোঁ প্ৰণৱ চোৱা সমাজৰ কামত কেতিয়াও পলম নহয় আমি হাতে হাত ধৰি কান্ধে কান্ধ মিলাই যদি আগবাঢ়ি যাওঁ আমি সফল হ'মেই এই বানপীড়িত ৰাইজৰ কাৰণে আমাৰ মনৰ কামখিনি অন্ততঃ কৰিব পাৰিম নে কি কয় কয়দেউ ৰ'ব আজি সূৰ্যটো পশ্চিম ফালে ওলাল নেকি প্ৰণৱ ককাইদেউ যে বোজা কঢ়ি আছে মানুহ
সলনি হ'বও পাৰে। পাৰে এইবাৰ মোৰ ভাল লাগিছে আপুনি সঁচাকৈয়ে টিম মেম্বাৰ ভীমৰ দৰে মানুহ স্পষ্টবাদী হ'ব লাগে হেৰা ভীম স্পষ্টবাদী নহয় হে বলৱানহে আছিল প্ৰণৱ দা এই চাওক দিয়ক এইটো ধৰক ব'লা ধৰক 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 বাপ্পা ঐ এইডাল ইমান গধুৰ। এতিয়া বুজিলে হেৰা ধৰা ধৰক 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 বলক এই বলক বলক। এতিয়া মুঠতে আমি মানুহৰ মাজত সোমাব লাগে এনেকে সহায় কৰিছে আৰু সহায় কৰিব মানুহে নহয় জানো ঠিক আছে ঠিক আছে আমি এতিয়া বস্তুখিনি এতিয়া উঠাব আমি লাগে। সোনকালে উঠাব লাগে চবে হাতে কামে লাগি মুঠতে সোনকালে আমি তেওঁলোকৰ ওচৰ পাবগৈ লাগে Correct. এইবোৰ পালে মানুহবোৰ সুখী হ'বনে বাৰু হ'ব মাইনা বহুত সুখী হ'ব মই আগতে ভাবিছিলোঁ ছ'চিয়েল মিডিয়াই সৰ্বস্ব কিন্তু এতিয়া বুজিলোঁ ছ'চিয়েল মিডিয়াত পোষ্ট দিলেই সকলো নহয় বিপদৰ সময়ত মানুহৰ ওচৰত থিয় দিয়াটোহে আচল দায়িত্ব একজেক্টলি আৰু ময়ো শিকিলোঁ অনলাইনে মানুহক একেলগ কৰে কিন্তু সঁচা পৰিৱৰ্তনটো তেতিয়াই হয় যেতিয়া আমি গৈ মানুহৰ কাষত নিজেই থিয় হ'ম একদম সঁচা কথা এতিয়া কয়তো দেখিলে নহয় এই চাওক প্ৰণৱ দেখিলেনে প্ৰণৱে ইহঁতক মিছাকে সন্দেহ কৰিছিলে এতিয়া সি নিজৰ ভুল বুজি পাই গাড়ীয়ে গুড়াই লৈহে সেয়া বস্তা তুলি আছে চাওক ইয়াতকে আৰু কি লাগে আৰু এই কথাটো ভিডিঅ' কৰি ৰখা হ'লে ভাইৰেলো হৈ গ'লোহেঁতেন হৰা ভাইৰেল পাছতো হ'বা মানুহবোৰ তাত অপেক্ষা কৰি ৰৈ আছে ব'লা ব'লা ধৰা ধৰিকে বস্তুখিনি উঠাই দিয়া হয় 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 ব'লা ব'লা ধৰা ধৰা ককাইদেউ এই পইচাকেইটা আপোনাৰ হাততে ৰাখিব দেই যাতে জেগাত পায়গৈ আৰু অঁ ভৱেন দা হা এইখন শংকৰ আজান জ্যোতি ৰাভাৰ দেশ এইখন অসম জুবিন দাই যেনেকৈ কৈছিলে ইয়াত জাতি ধৰ্ম উচ্চ নীচ একো নাই সকলোৱে মিলি আমি বৰ অসম গঢ়িব লাগিব এতিয়া প্ৰমাণ পালেই নহয় তাকেহে বানপানীৰ পানী এদিন নামি শুকাই যাব কিন্তু বিপদৰ সময়ত মানুহে মানুহলৈ আগবঢ়োৱা হাত সেই হাতখনে সদায় আমাৰ অসম আৰু অসমীয়াক জীয়াই ৰাখিব একদম সঁচা জয় আই অসম জয় আই অসম